মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছত তোমালোকক মই অবতল দাপোনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে এই সম্বন্ধে ৰৈখিক চিত্ৰৰ সহায়ত বুজাই দিছিলোঁ। অবতল দাপোনৰ আমি 6টা ৰৈখিক চিত্ৰ আঁকিছিলোঁ। আজি মই অবতল দাপোনৰ একেবাৰে শেষৰ ৰৈখিক চিত্ৰটো আকৌ এবাৰ বুজাই দিম, তোমালোকে ভাল ধৰণে চাই ল'বা। আমি সিদিনাখন অবতল দাপোন কেনেদৰে আঁকে সেই বিষয়ে শিকিছিলোঁ। আজি মই ইয়াত আঁকি দিছোঁ অবতল দাপোনখন। আমি এইখন হ'ল অবতল দাপোন, এইখন অবতল দাপোন। দাপোনখনৰ নাম MN আৰু ইয়াৰ সোঁমাজৰ বিন্দুটো হৈছে মেৰুবিন্দু P, পল, আৰু এইটো হৈছে চেণ্টাৰ C, আৰু ইয়াৰ মাজেৰে কল্পনা কৰা ৰেখাডাল হ'ল মুখ্য অক্ষ। আৰু এই ভাস্কেন্দ্ৰ অৰ্থাৎ চেণ্টাৰ আৰু পলৰ একেবাৰে সোঁমাজৰ বিন্দুটো হৈছে ফকাচ বিন্দু। আমি সিদিনাখন এই অবতল দাপোন কেনেদৰে আঁকে আমি বুজিছিলোঁ। আজি আকৌ মই অবতল দাপোনৰ শেষৰ চিত্ৰটো কৈ দিবলৈ ওলাইছোঁ। অবতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্যবস্তু ফকাচ আৰু মেৰুৰ মাজত থাকে, অবতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্যবস্তু, এইটো লক্ষ্যবস্তু ফকাচ আৰু মেৰুৰ মাজত থাকে, এইটো মই ফকাচ আৰু মেৰুৰ মাজত ৰাখিছোঁ। লক্ষ্যবস্তুটোৰ নাম হ'ল AB। তেতিয়াহ'লে আমি কেনেকৈ আঁকিম? প্ৰথম ৰশ্মিডাল এই মুখ্য অক্ষৰ সমান্তৰালকৈ দাপোনত আপতিত হ'ব। প্ৰথম যিডাল ৰশ্মি, এই ৰশ্মিডাল এই মুখ্য অক্ষৰ সমান্তৰালকৈ দাপোনত আপতিত হৈছে অৰ্থাৎ পৰিছে। তাৰপিছত প্ৰতিফলনৰ পিছত সেই প্ৰতিফলিত ৰশ্মিডাল ফকাচ বিন্দুৰ মাজেৰে পাৰ হৈ গৈছে। এইটো হৈছে প্ৰথম নিয়ম। আৰু আমি কি আঁকিছিলোঁ? আমি তৃতীয় ৰশ্মিডাল আঁকিছিলোঁ। আমি দ্বিতীয় ৰশ্মিডাল অঁকা নাছিলোঁ। এতিয়া মই তৃতীয় ৰশ্মিডাল আঁকি দিম। তৃতীয় ৰশ্মিডাল হ'ল এই মূৰটোৰ পৰা, এই মূৰটোৰ পৰা ৰশ্মিডাল প্ৰথম দাপোনত আপতিত হ'ব। ইয়াৰ পৰা গৈ এই দাপোনত আপতিত হ'ব। ইয়াত আপতিত হৈ ইয়াত খুন্দা খাই পুনৰ ঘূৰিব, এই পথেৰে ঘূৰিব, আহি এই সেই প্ৰতিফলিত ৰশ্মিডাল ভাস্কেন্দ্ৰৰ মাজেৰে গুচি যাব। এতিয়া চোৱা তোমালোকে, এই প্ৰতিফলিত ৰশ্মি দুডাল এইফালে গৈ থাকিলে লগ নালাগে, কাৰণ সিহঁতৰ মাজৰ দূৰত্বটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। যিহেতু এই প্ৰতিফলিত ৰশ্মি দুডাল সেইফালে গ'লে লগ নালাগে, তেতিয়াহ'লে আমি এই ৰশ্মি দুডাল এইফালে, এই প্ৰতিফলিত ৰশ্মিডালে আমি পিছফালে এনেদৰে বঢ়াই দিম। আমি এনেকৈ ডট দিম। এনেদৰে বঢ়াই দিওঁতে এই বিন্দুটোত লগা যেন লাগিছে। এতিয়া চাই ল'বা তোমালোকে, মই এইডাল অলপ দীঘল কৰি দিছোঁ। এই বিন্দুটোত এই লক্ষ্যবস্তুটোৰ প্ৰতিবিম্বটো গঠন হ'ব। মই আঁকি দিলোঁ প্ৰতিবিম্বটো এটা কাম কৰিবা তোমালোকে, এই প্ৰতিবিম্বটো এই ডটকৈ দি দিবা। এইটো প্ৰতিবিম্ব AB। এটা চাই লোৱা তোমালোকে, যদি অবতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুটো যদি ফকাচ আৰু মেৰুৰ মাজত থাকে, তেতিয়াহ'লে প্ৰতিবিম্বটো ক'ত গঠিত হ'ব? দাপোনৰ পিছফালে। আৰু প্ৰতিবিম্বটোৰ প্ৰকৃতি কি হ'ব? অসৎ হ'ব। কিয় অসৎ হ'ব? কাৰণ প্ৰতিফলিত ৰশ্মি দুডালে প্ৰকৃততে কটাকটি কৰা নাই। এই প্ৰতিফলিত ৰশ্মি দুডালে আচলতে আপাতভাৱে কটাকটি কৰিছে, অৰ্থাৎ আমি নিজেহে কটাকটি কৰি দিছোঁ। গতিকে এই বিন্দুটোত প্ৰতিবিম্বটো গঠন হৈছে, আৰু এই প্ৰতিবিম্বটো হ'ব অসৎ প্ৰতিবিম্ব, যিহেতু প্ৰতিফলিত ৰশ্মি দুডাল প্ৰকৃততে কটাকটি কৰা নাই। গতিকে এইটো হৈছে এটা প্ৰতিবিম্ব, এই প্ৰতিবিম্বটো হৈছিল অসৎ প্ৰতিবিম্ব। কিন্তু চোৱা, প্ৰতিবিম্বটো কি হৈছে? মুখ্য অক্ষৰ ওপৰ ফালে গঠিত হৈছে। যিহেতু মুখ্য অক্ষৰ ওপৰ ফালে গঠিত হৈছে,
প্ৰতিবিম্বটো কি হ'ব থিয় হ'ব তাৰ মানে আমি পালো অবতল দাপনে গঠন কৰা প্ৰতিবিম্বটোৰ প্ৰকৃতি অসৎ আৰু থিয় আৰু এটা কথা লক্ষ্য কৰা এইটো আছিল লক্ষ্য বস্তু আৰু এই লক্ষ্য বস্তুতকৈ এই প্ৰতিবিম্বটো কি হৈছে ডাঙৰ হৈছে লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটো ডাঙৰ হৈছে এটা চোৱা তোমালোকে ইয়াত প্ৰতিবিম্বটো আমি ডাঙৰ পালো লক্ষ্য বস্তুৰ অৱস্থানটো কৰিছিল ফকাস আৰু মেৰুৰ মাজত যদি আমি লক্ষ্য বস্তুটো যদি ইয়াত ৰাখো তেতিয়াহ'লে প্ৰতিবিম্বৰ আকৃতিটো সলনি হয় মাত্ৰ আমি এটা কথা গম পালো যদি আমি লক্ষ্য বস্তুটো যদি আমি ইয়াত ৰাখো অৰ্থাৎ ফকাস আৰু মেৰুৰ মাজত ৰাখো তেতিয়াহ'লে আমাৰ প্ৰতিবিম্বটো কি হ'ব থিয় হ'ব আৰু ডাঙৰ হ'ব এইখিনি কথা বুজোৱাৰ এইটোৱে কাৰণ যে আমি অবতল দাপনৰ ব্যৱহাৰ সম্বন্ধে আমি এইখিনি প্ৰয়োগ কৰিব পাৰিম কেনেকুৱাকৈ আমি প্ৰয়োগ কৰিব পাৰোঁ চাই ল'বা যে আমি অবতল দাপন আমি ক'ত ব্যৱহাৰ কৰোঁ মই অবতল দাপনৰ ব্যৱহাৰ কেইটামান লিখি দিছোঁ তোমালোকে বহীত লিখি ল'বা প্ৰথম হৈছে অবতল দাপনৰ ব্যৱহাৰ এটা চাই ল'বা এক নম্বৰ হৈছে আমাৰ অবতল দাপন ক'ত ব্যৱহাৰ কৰে টৰ্চ চাৰ্জ লাইট আৰু আমাৰ যে গাড়ীৰ হেডলাইটটো আছে গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰে গতিকে আমি এক নম্বৰ ব্যৱহাৰটো এনেদৰে লিখিব পাৰোঁ যে অবতল দাপন ক'ত ব্যৱহাৰ কৰে টৰ্চ চাৰ্জ লাইট গাড়ীৰ হেডলাইট অবতল দাপনৰ ব্যৱহাৰ টৰ্চ চাৰ্জ লাইট আৰু ক'ত গাড়ীৰ হেডলাইটত অবতল দাপন ব্যৱহাৰ কৰে 2 নম্বৰতে দিলোঁ যে অবতল দাপন দাড়ি খুৰোৱা দাপন হিচাপে ব্যৱহাৰ কৰা হয় সেইটো মই বুজাই দিছোঁ যে অবতল দাপন ক'ত ব্যৱহাৰ কৰে দাড়ি খুৰোৱা দাপন হিচাপে দাড়ি খুৰোৱা দাপন হিচাপে অবতল দাপন ব্যৱহাৰ কৰা হয় এটা চাই ল'বা তোমালোকে এই কথাটো যে দাড়ি খুৰোৱা দাপন হিচাপে অবতল দাপন আমি কেনেদৰে ব্যৱহাৰ কৰোঁ তোমালোকক যে এইমাত্ৰ মই ছবিটো আঁকি দিলোঁ যদি আমি আমাৰ মুখখন আমাৰ দাপনখনৰ নিচেই সন্মুখত ৰাখোঁ অৰ্থাৎ মেৰু আৰু যদি ফকাছৰ মাজত ৰাখোঁ তেতিয়াহ'লে আমাৰ মুখমণ্ডলৰ প্ৰতিবিম্বটো কেনেকুৱা হ'ব থিয় হ'ব ডাঙৰ হ'ব আৰু স্পষ্ট হ'ব যদি আমি দাপনখন আমাৰ মুখৰ নিচেই ওচৰত ধৰোঁ অৰ্থাৎ ক'ত ৰাখিম আমি ফকাছ আৰু মেৰুৰ মাজত যদি আমি আমাৰ মুখখন ৰাখোঁ তেতিয়াহ'লে এই মুখমণ্ডলৰ এটা প্ৰতিবিম্ব হ'ব প্ৰতিবিম্বটো কেনেকুৱা হ'ব থিয় হ'ব তাৰপিছত বিবৰ্ধিত হ'ব অৰ্থাৎ ডাঙৰ হ'ব আৰু স্পষ্ট হ'ব তেতিয়া আমাৰ দাড়ি খুৰোৱাবৰ কাৰণে কি হয় সুবিধা হয় সেইকাৰণে আমি দাড়ি খুৰোৱা দাপন হিচাপে অবতল দাপন ব্যৱহাৰ কৰোঁ নেক্সট আৰু এটা ব্যৱহাৰ কৰিছোঁ যে দন্ত চিকিৎসকসকলে অৰ্থাৎ দাঁতৰ চিকিৎসা কৰাসকলে তেওঁলোকে দাঁতৰ প্ৰতিবিম্বটো ডাঙৰকৈ চাবলৈ নাইবা আমাৰ নাকৰ যদি কিছুমান বস্তু চাব লগা হয় তেতিয়াহ'লে সেই বস্তুখিনি ডাঙৰকৈ চাবৰ কাৰণে আমাৰ অবতল দাপন ব্যৱহাৰ কৰে অবতল দাপনৰ দ্বাৰা ওচৰত যদি আমি দাপনখন লৈ যাওঁ তেতিয়াহ'লে প্ৰতিবিম্বটো ডাঙৰ হৈ যায় সেইকাৰণে আমি দাড়ি খুৰোৱা দাপন হিচাপে আমি দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ চাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ অবতল দাপন ব্যৱহাৰ কৰোঁ আমি মানে দন্ত চিকিৎসকসকলে
চিকিৎসকসকলে দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অবতল দাপন ব্যৱহাৰ কৰে। অবতল দাপন ব্যৱহাৰ কৰে। আমি এই তিনিটা আমি ব্যৱহাৰ পালোঁ। আৰু আমাৰ কিতাপত আৰু এটা ব্যৱহাৰ দিয়া আছে, সেইটো হ'ল সৌৰভাতি। তোমালোকে দেখিছা সৌৰভাতিত কি কৰে? সূৰ্যৰ পোহৰবিলাক আনি একত্ৰিত কৰি তাপ উৎপন্ন কৰে। সৌৰভাতিত কি কৰে? সৌৰ ফলক থাকে, আৰু এই সৌৰফলকে সূৰ্যৰ পোহৰ ৰশ্মি কি কৰে? অভিয়াৰি অৰ্থাৎ পইণ্টে এটা বিন্দুত লগ কৰি যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন কৰে। অৰ্থাৎ সেইকাৰণে আমি ক'ব পাৰোঁ যে অবতল দাপনে মানে সূৰ্যৰ পোহৰ ৰশ্মি কি কৰে? অভিয়াৰি এটা বিন্দুত কি কৰে? পইণ্টত কৰে, অৰ্থাৎ এটা বিন্দুত লগ কৰে। সেইকাৰণে আমি সৌৰভাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অবতল দাপন ব্যৱহাৰ কৰা হয়। মই লিখি দিছোঁ যে সৌৰভাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অবতল দাপন ব্যৱহাৰ কৰা হয়। অবতল দাপন ব্যৱহাৰ কৰা হয়। গতিকে এইকেইটা হৈছে আমাৰ অবতল দাপনৰ ব্যৱহাৰ। আৰু আছে অবতল দাপনৰ ব্যৱহাৰ, যেনেকৈ আমাৰ যিবিলাক চিনেমা এক্টৰ আছে, এক্ট্ৰেছ আছে, তেওঁলোকে আচলতে তেওঁলোকৰ যিটো মেকআপ কৰে, এই মেকআপ কৰোঁতে অৰ্থাৎ প্ৰসাধন সামগ্ৰীবিলাক লগাওঁতেও আমাৰ কি দাপন ব্যৱহাৰ কৰে? অবতল দাপন ব্যৱহাৰ কৰে। কিয়? কাৰণ অবতল দাপনৰ দ্বাৰা আমাৰ মুখমণ্ডলৰ স্পষ্ট প্ৰতিবিম্ব দেখা যায়। যদি ক'ৰবাত যদি কিবা এটা দাগ আছে, গতিকে সেই দাগটো ভালকৈ দেখাবলৈ তাতে প্ৰসাধন সামগ্ৰীবিলাক ভাল ধৰণে লগাব পাৰি। সেইকাৰণে প্ৰসাধন সামগ্ৰী লগাওঁতেও আমি অবতল দাপন ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এইকেইটা হৈছে আমাৰ অবতল দাপনৰ ব্যৱহাৰ। অতি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, যে অবতল দাপনৰ ব্যৱহাৰ দুটা লিখা। এইটো হৈছে আমাৰ অবতল দাপনৰ ব্যৱহাৰ। ইয়াৰ পিছত আছে আমাৰ উত্তল দাপন। প্ৰথমে মই উত্তল দাপনৰ ৰশ্মি চিত্ৰ আঁকি দেখুৱাম, তাৰপিছত মই ব্যৱহাৰখিনি দি দিম। এতিয়া উত্তল দাপনৰ ৰশ্মি চিত্ৰ আমাৰ কিতাপত দুটা দিয়া আছে, মই দুয়োটা আঁকি দিছোঁ। উত্তল দাপনৰ ৰশ্মি চিত্ৰ দুটা দিয়া আছে। প্ৰথমতে আমি উত্তল দাপনৰ ৰশ্মি চিত্ৰ অৰ্থাৎ উত্তল দাপন কেনেদৰে আঁকে মই সেইটো দেখুৱাই দিছোঁ। উত্তল দাপন আঁকোতে সেই একেই অবতল দাপনৰ দৰে আমি উত্তল দাপন ইফালে কেন্দ্ৰ কৰি ইফালে আঁকিব পাৰোঁ, বা এইফালে কেন্দ্ৰ কৰি এইফালেও আঁকিব পাৰোঁ। এইবাৰ কিন্তু মই এইফালে কেন্দ্ৰ কৰি এইফালে আঁকিম। একেই নিয়ম আগৰ দৰে, যে মই ইয়াত এটা কেন্দ্ৰবিন্দু দিলোঁ চি, এইটোক কেন্দ্ৰ কৰি মই কি কৰিলোঁ? ইয়াত এটা চাপ দিলোঁ। এবাৰ উত্তল দাপন আঁকিব লাগিলে কি? আমি কালাৰ কোনফালে দিম? এইফালে দিম। কালাৰটো দিলোঁ এই ভিতৰৰ ফালে। প্ৰতিফলন পৃষ্ঠখন কোনফালে আছে? বাহিৰৰ ফালে আছে। এই যিটো ফাল আমি কালাৰ দিয়া নাই সেই ফালটোক কি বুলি কয়? প্ৰতিফলন পৃষ্ঠ। গতিকে প্ৰতিফলন পৃষ্ঠখন বাহিৰৰ ফালে আছে, অৰ্থাৎ প্ৰতিফলন পৃষ্ঠখনৰ ফালটোক কি বুলি কয়? দাপনৰ সন্মুখ ফাল বুলি কয়। এই ফালটো সন্মুখ ফাল। ঠিক আছে। ইয়াৰ পিছত এই দাপনখনৰ মই নাম দিলোঁ এন। আৰু এই দাপনখনৰ সমাজৰ বিন্দুটোৰ নাম হ'ল পি, পল, মেৰুবিন্দু। এতিয়া মই পি আৰু চি বিন্দুৰ মাজেৰে ৰেখাডাল আঁকি দিলোঁ। এইডাল কি আছিল? এইডাল আছিল মুখ্য অক্ষ। তাৰপিছত এই মেৰু আৰু এই ভাঁজ কেন্দ্ৰৰ
সোঁমাজৰ বিন্দুটোক আমি কি কৈছিলোঁ ফকাচ বিন্দু এইখন হৈছে উত্তল দাপোন এতিয়া উত্তল দাপনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে প্ৰথম মই ৰশ্মি চিত্ৰটো আঁকিছোঁ প্ৰথম হৈছে আমাৰ উত্তল দাপনৰ ক্ষেত্ৰত আমাৰ লক্ষ্যবস্তু ক'ত ৰাখিম উত্তল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু আমি প্ৰথম ক'ত ৰাখিম প্ৰথম ৰাখিম আমি উত্তল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু অসীমত ৰাখিম প্ৰথম আমি লক্ষ্যবস্তু উত্তল দাপনৰ ক্ষেত্ৰত ক'ত ৰাখিম অসীমত তেতিয়াহ'লে অসীমৰ পৰা পহৰশ্মি অৰ্থাৎ অসীমৰ পৰা পহৰশ্মি এই মুখ্য অক্ষৰ সমান্তৰালকৈ আহি দাপনত আপতিত হ'ব অসীমৰ পৰা পহৰশ্মি মুখ্য অক্ষৰ সমান এইডাল মুখ্য অক্ষৰ সমান্তৰালকৈ আহি দাপনত কি হ'ব আপতিত হ'ব এতিয়া আপতিত হোৱাৰ পিছত প্ৰতিফলন কোন দিশত হ'ব কোনফালে হ'ব জানা এইডাল হৈছে আপতিত ৰশ্মি এইবাৰ আমি প্ৰতিফলিত হ'ব এই যে ফকাচ বিন্দুটো আছে ফকাচ বিন্দুৰ পৰা প্ৰতিফলিত হোৱা যেন লাগিব অৰ্থাৎ এই ৰশ্মিডাল হ'ব এইফালে প্ৰতিফলিত হ'ব কিন্তু আমি ইয়াক আমি এইফালে বঢ়াই দিলোঁ এই বিন্দুটোৰ পৰা এই প্ৰতিফলিত হোৱা যেন লাগিব অৰ্থাৎ এই ৰশ্মিডাল এইফালে প্ৰতিফলিত হ'ব নেক্সট মই তলফালেও এডাল ৰশ্মি চিত্ৰ আঁকি দিছোঁ যে আমি ইয়াত এডাল মানে মুখ্য অক্ষৰ সমান্তৰালকৈ আঁকিলোঁ এইডাল হৈছে আপতিত ৰশ্মি এটা প্ৰতিফলনৰ পিছত ফকাচ বিন্দুৰ পৰা প্ৰতিফলিত হোৱা যেন লাগিব অৰ্থাৎ এইফালে প্ৰতিফলিত হ'ব কিন্তু মই এইফালে এনেকৈ দতকৈ মই লগ কৰি দিম এতিয়া চাই লোৱা তোমালোকে এইডাল হৈছে প্ৰতিফলিত ৰশ্মি এইডাল হৈছে প্ৰতিফলিত ৰশ্মি এই প্ৰতিফলিত ৰশ্মি দুডাল এইফালে গৈ আছে মানে কি এইফালে লগ নালাগে আৰু সিহঁতৰ মাজৰ দূৰত্বটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে গতিকে আমি কি কৰিম সেই প্ৰতিফলিত ৰশ্মি দুডাল আমি পিছফালে এনেকৈ বঢ়াই দিম বঢ়াই দিয়াৰ ফলত কোনটো বিন্দুত এফ বিন্দুটোত প্ৰতিফলিত ৰশ্মি দুডাল লগ লগা যেন লাগিব অৰ্থাৎ এফ বিন্দুটোৰ পৰা এই ৰশ্মি দুডাল প্ৰতিফলিত হোৱা যেন মানে প্ৰতিফলিত হোৱা যেন লাগিব এতিয়া আমি এটা কথা গম পালোঁ যে প্ৰতিফলিত ৰশ্মি দুডাল প্ৰকৃততে কটাকটি কৰা নাই প্ৰকৃততে লগালগি হোৱা নাই গতিকে যিটো প্ৰতিবিম্ব গঠিত হ'ব এই প্ৰতিবিম্বটো কি হ'ব অসৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব হ'লে সেই প্ৰতিবিম্বটো কি হ'ব থিয় মই ইয়াত লিখি দিছোঁ যে যদি অসীমত থাকে লক্ষ্যবস্তু উত্তল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু অসীমত থাকিলে প্ৰতিবিম্ব ক'ত গঠিত হ'ব ফকাচত প্ৰতিবিম্বৰ অৱস্থান এফত প্ৰতিবিম্বৰ অৱস্থান ফকাচ বিন্দু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব প্ৰতিফলিত ৰশ্মিডাল প্ৰকৃততে লগালগি হোৱা নাই গতিকে প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অসৎ হ'লে থিয় প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় প্ৰতিবিম্বৰ আকাৰ কাৰণ এটা বিন্দুত প্ৰতিফলিত ৰশ্মি দুডালে কটাকটি কৰিছে গতিকে প্ৰতিবিম্বটো বিন্দু আকাৰৰ অৰ্থাৎ অতি সংকুচিত প্ৰতিবিম্বটো বিন্দু আকাৰৰ অৰ্থাৎ অতি সংকুচিত এইটো হৈছে আমাৰ উত্তল দাপনৰ প্ৰথম ৰশ্মি চিত্ৰ ইয়াৰ পিছত হৈছে আমাৰ উত্তল দাপনৰ দ্বিতীয় ৰশ্মি চিত্ৰটো কেনেকুৱা হ'ব তোমালোকে চাই ল'বা উত্তল দাপনৰ দ্বিতীয় ৰশ্মি চিত্ৰ
উত্তল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু অসীম আৰু মেৰুৰ মাজত থাকিলে, অসীম আৰু মেৰুৰ মাজত থাকিলে, মেৰুৰ মাজত থাকিলে, অসীম আৰু মেৰুৰ মাজত থাকিলে। এতিয়া চাই ল'বা, সেই একেই আমি উত্তল দাপনখন আঁকি ল'ম। লক্ষ্যবস্তুটো ক'ত ৰাখিম? অসীম আৰু মেৰুৰ মাজত। চাই ল'বা, এইটো কেন্দ্ৰ, ইয়াক কেন্দ্ৰ কৰি মই এই দাপনখন আঁকিছোঁ। এইফালে কালাৰ দিছোঁ, এইখন উত্তল দাপন, এইখন উত্তল দাপন, এইটো চি, এইটো হৈছে পি। ইয়াৰ মাজেৰে মই এডাল মুখ্য অক্ষ আঁকি দিছোঁ। ইয়াৰ সোঁ মাজত ফকাচ বিন্দু এম এন। এইবাৰ চাই ল'বা, লক্ষ্যবস্তু ক'ত আছে? অসীম আৰু মেৰুৰ মাজত। এইটো মেৰু আৰু এইফালে হৈছে অসীম, আৰু দাপনৰ সন্মুখত সদায় লক্ষ্যবস্তু ৰাখিব লাগে। গতিকে দাপনৰ সন্মুখফাল এইটো। লক্ষ্যবস্তু ছাপ'জ মই ইয়াত ৰাখিছোঁ, অৰ্থাৎ অসীম আৰু ক'ত? মেৰুৰ মাজত। এইবাৰ চাই ল'বা, লক্ষ্যবস্তুটোৰ নাম দিলোঁ এ বি। এইবাৰ চাই ল'বা যে প্ৰথম এই পইণ্টটোৰ পৰা, অৰ্থাৎ এই মূৰটোৰ পৰা মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰশ্মি আহি দাপনত আপতিত হ'ব। মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰশ্মি আহি দাপনত আপতিত হ'ব। আৰু প্ৰতিফলনৰ পিছত এই ফকাচ বিন্দুৰ পৰা প্ৰতিফলিত হোৱা যেন লাগিব, আৰু প্ৰতিফলনৰ পিছত এইফালে গুচি যাব, কিন্তু ইয়াক মই বঢ়াই দিলে ফকাচ বিন্দু পাব। এইডাল হৈছে আমাৰ প্ৰথম নিয়ম, মানে এইটো ৰশ্মিচিত্ৰ অহাৰ প্ৰথম নিয়ম। ইয়াৰ পিছত দ্বিতীয় ৰশ্মিডাল কেনেদৰে যাব? দ্বিতীয় ৰশ্মিডাল যাব আমাৰ এই মূৰটোৰ পৰা, এই দাপনত আপতিত হ'ব। এতিয়া দাপনখনটো পাৰ হৈ যাব নোৱাৰে, গতিকে ইয়াক আপতিত হৈ দাপনখনত পৰি পুনৰ এনেদৰে ঘূৰি যাব। কিন্তু ইয়াক যদি আমি এইফালে বঢ়াই দিওঁ, এই চি বিন্দুৰ মাজেৰে যোৱা যেন লাগিব। অৰ্থাৎ এই ৰশ্মিডাল যাব দাপনত, ইয়াত পৰি পুনৰ এইফালেদি ঘূৰি যাব, কিন্তু আমি ইয়াক বঢ়াই দিলে কাৰ মাজেদি যোৱা যেন লাগিব? চি ভাঁজ কেন্দ্ৰৰ মাজেদি যোৱা যেন লাগিব। এতিয়া চাই লোৱা তোমালোকে, এই ৰশ্মি দুডাল এই বিন্দুত কটাকটি কৰিছে, অৰ্থাৎ এই বিন্দুটোত, অৰ্থাৎ এইটো হৈছে প্ৰতিবিম্ব। লক্ষ্যবস্তুটো আছিল এ বি, প্ৰতিবিম্বটো হ'ল এ ডেছ বি ডেছ। এতিয়া চোৱা তোমালোকে, এই প্ৰতিবিম্বটো অসৎ প্ৰতিবিম্ব হ'ল, কাৰণ প্ৰতিফলিত ৰশ্মি দুডালে প্ৰকৃততে কটাকটি কৰা নাই, আপাতভাৱে কটাকটি কৰিছে। আৰু আপাতভাৱে কটাকটি কৰাৰ ফলত যি প্ৰতিবিম্বৰ সৃষ্টি হয়, সেই প্ৰতিবিম্বটো অসৎ, আৰু অসৎ হ'লে কি হয়? থিয়। কাৰণ মুখ্য অক্ষৰ ওপৰৰ ফালে যদি প্ৰতিবিম্ব গঠন হয়, সেই প্ৰতিবিম্ববিলাক থিয় হয়। আৰু এটা কথা লক্ষ্য কৰা, লক্ষ্যবস্তুটোতকৈ প্ৰতিবিম্বটোৰ আকাৰ এইবাৰ সৰু হৈছে। আগৰবাৰো সৰু হৈছে, আগৰবাৰ কিন্তু অতি সংকুচিত বিন্দু আকাৰৰ আছিল, এইবাৰ কিন্তু বিন্দু আকাৰৰ হোৱা নাই। গতিকে আমি ইয়াক অতি সংকুচিত বুলি নকওঁ, ইয়াক কি বুলি ক'ম? সংকুচিত বুলি কওঁ। এতিয়া আমি কি লিখিম? যে যদি উত্তল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু মেৰু আৰু অসীমৰ মাজত থাকে, তেতিয়াহ'লে প্ৰতিবিম্বটো ক'ত গঠিত হ'ব? প্ৰতিবিম্বটো দাপনৰ পিছফালে গঠিত হ'ব। প্ৰতিবিম্বটো ক'ত গঠিত হ'ব? প্ৰতিবিম্বটো দাপনৰ পিছফালে গঠিত হ'ব। পিছফালে গঠিত হ'ব। পিছফালে গঠিত হ'ব। প্ৰতিবিম্বটোৰ প্ৰকৃতি অসৎ-থিয়। প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয়। অসৎ আৰু থিয়। প্ৰতিবিম্বৰ আকাৰ কি হ'ল? ইয়াত এইটো লক্ষ্যবস্তু আছিল, এইটো প্ৰতিবিম্ব, গতিকে লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বৰ আকাৰটো কি হৈছে? সৰু। গতিকে আমি প্ৰতিবিম্বৰ আকাৰ সংকুচিত। প্ৰতিবিম্বৰ আকাৰ
সংকুচিত সংকুচিত এই দুটা আছিল আমাৰ উত্তল দাপনৰ ৰৈখিক চিত্ৰ আৰু এই দুটা বহুত ইম্পৰ্টেণ্ট বিশেষকৈ এই চিত্ৰটো বেছি ইম্পৰ্টেণ্ট গতিকে উত্তল দাপনৰ আমি উত্তল দাপনৰ ক্ষেত্ৰত আমি এটা কথা গম পালোঁ যে উত্তল দাপনে গঠন কৰা প্ৰতিবিম্ব সদায় অখত থিয় আৰু লক্ষ্যবস্তুতকৈ সৰু উত্তল দাপনৰ বেলেগ একো নাই উত্তল দাপনৰ সেইটোৱে যে উত্তল দাপনে গঠন কৰা প্ৰতিবিম্ব সদায় অখত থিয় আৰু লক্ষ্যবস্তুতকৈ সৰু এতিয়া আমি চাম যে উত্তল দাপনৰ ব্যৱহাৰ উত্তল দাপন আমি ক'ত ব্যৱহাৰ কৰোঁ তোমালোকক মই লিখি দিছোঁ যে উত্তল দাপন আমি ক'ত ব্যৱহাৰ কৰোঁ উত্তল দাপন ব্যৱহাৰ কৰোঁ তোমালোকে দেখিছা যে গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে যিখন দাপন আমি ব্যৱহাৰ কৰোঁ সেইখন হৈছে উত্তল দাপন আমি যে গাড়ীত দেখা পাওঁ গাড়ীত যিখন দাপন থাকে অৰ্থাৎ আমি পিছফালৰ প্ৰতিবিম্ববিলাক আমি চাবৰ বাবে উত্তল দাপনখন ব্যৱহাৰ কৰোঁ গাড়ীত যিখন দাপন আছে সেইখন হৈছে উত্তল দাপন এতিয়া মই উত্তল দাপনৰ দুটা ব্যৱহাৰ দিছোঁ উত্তল দাপনৰ ব্যৱহাৰ এক নম্বৰ ব্যৱহাৰ হৈছে গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে উত্তল দাপন ব্যৱহাৰ কৰা হয় মই কাৰণটো অলপ পিছত কৈছোঁ যে কিয় আমি গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে উত্তল দাপন ব্যৱহাৰ কৰোঁ গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে উত্তল দাপন ব্যৱহাৰ কৰা হয় উত্তল দাপন ব্যৱহাৰ কৰা হয় এইটো এক মানে প্ৰথম ব্যৱহাৰ আৰু এটা মই ব্যৱহাৰ দিছোঁ এইটো কিন্তু কিতাপত নাই ৰাস্তাৰ লাইটৰ প্ৰতিফলক হিচাপে অৰ্থাৎ আমাৰ ৰাস্তাৰ যিবিলাক লাইট আছে তাৰে ওপৰত এখন থাকে নহয় মানে পানী চানী নপৰাৰ কাৰণে সেইখন আচলতে দাপন সেইখন হৈছে উত্তল দাপন আমি কি বুলি লিখিম ৰাস্তাৰ লাইটৰ প্ৰতিফলক হিচাপে কাৰণ পোহৰটো যাতে ওপৰৰ ফালে নাযায় তলৰ ফালে যাতে আহে সেইকাৰণে যে ৰাস্তাৰ লাইটৰ প্ৰতিফলক হিচাপে ৰাস্তাৰ লাইটৰ প্ৰতিফলক হিচাপে উত্তল দাপন ব্যৱহাৰ কৰা হয় এই দুটা ব্যৱহাৰ যে উত্তল দাপনৰ ব্যৱহাৰ গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে উত্তল দাপন ব্যৱহাৰ কৰা হয় দুই নম্বৰ হৈছে ৰাস্তাৰ লাইটৰ প্ৰতিফলক হিচাপে উত্তল দাপন ব্যৱহাৰ কৰা হয় এই দুটা ব্যৱহাৰ এতিয়া চাই ল'বা যে আমাৰ প্ৰথম যিটো ব্যৱহাৰ যে গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে উত্তল দাপন কিয় ব্যৱহাৰ কৰা হয় গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে উত্তল দাপন আমি কিয় ব্যৱহাৰ কৰোঁ এতিয়া চাই ল'বা সেই ব্যৱহাৰ আমি কিয় ব্যৱহাৰ কৰোঁ এই ব্যৱহাৰ কৰাৰ কাৰণটো হৈছে চাই ল'বা যে উত্তল দাপনে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে উত্তল দাপনে সদায় স্পষ্ট থিয় আৰু সৰু প্ৰতিবিম্ব গঠন কৰে মই অলপ আগতে ৰশ্মি চিত্ৰৰ সহায়ত দেখুৱাই দিছোঁ যে উত্তল দাপনে কি কৰে থিয় স্পষ্ট আৰু লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিম্ব গঠন কৰিছিল এতিয়া চাবা যে আমি গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে কিয় উত্তল দাপন পচন্দ কৰোঁ এইকাৰণে যে উত্তল দাপনে সদায় সৰু থিয় আৰু স্পষ্ট প্ৰতিবিম্ব গঠন কৰে
উত্তল লাপনে সদায় সৰু থিয় আৰু স্পষ্ট প্ৰতিবিম্ব গঠন কৰে। তাৰ ফলত কি হয় যে তাৰোপৰি উত্তল লাপনৰ চাই ল'বা, এইখন উত্তল লাপন আছে, এইখন উত্তল লাপন। উত্তল লাপনৰ এইফাল যোনফালে মই কালাৰ দিয়া নাই সেইফালটো কি প্ৰতিফলন পৃষ্ঠ, প্ৰতিফলন পৃষ্ঠ চাই লওক। এই প্ৰতিফলন পৃষ্ঠখন, প্ৰতিফলন পৃষ্ঠ এইখন এইফালৰ, সেইকাৰণে প্ৰতিফলন পৃষ্ঠখন যিহেতু বাহিৰৰ ফালে বেঁকা হৈ আছে, সেইকাৰণে ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল। দৃষ্টিক্ষেত্ৰ বহল মানে আমাৰ কি বহুত দূৰলৈকে আমি দেখা পাম। উত্তল লাপনৰ দৃষ্টিক্ষেত্ৰ বহল। ইয়াৰ কাৰণ কি? কাৰণ প্ৰতিফলন পৃষ্ঠখন বাহিৰৰখন, প্ৰতিফলন পৃষ্ঠখন কি বাহিৰলৈ বক্ৰ, সেইকাৰণে ইয়াৰ দৃষ্টিক্ষেত্ৰটো বহল। সেইকাৰণে আমি উত্তল লাপনৰ সহায়ত পিছফালৰ বহুত দূৰলৈকে আমি দেখা পাম। উত্তল লাপনৰ সহায়ত পিছফালে বহুত দূৰলৈকে আমি দেখা পাম। তাৰোপৰি উত্তল লাপনে যিহেতু সৰু প্ৰতিবিম্ব গঠন কৰে, সৰু প্ৰতিবিম্ব গঠন কৰিলে আমি এই দাপনত আমি বহুত দূৰৰ পৰা বহুত বস্তু, বহুত বস্তু আমি ইয়াত দেখিবলৈ পাম। তাৰ ফলত আমি মানে গাড়ীৰ চালকে পিছফালৰ বহুত বস্তু দেখা পাব। দেখা পালে মানে গাড়ী চালকজনে নিজে নিজে গাড়ীখন চলাব সুবিধা হয়। যদি আমি অৱতল দাপন ব্যৱহাৰ কৰোঁ, অৱতল দাপনে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে? অৱতল দাপনে ওচৰ আহিবলৈ বহুত ডাঙৰ প্ৰতিবিম্ব গঠন কৰে। ডাঙৰ প্ৰতিবিম্ব গঠন কৰিলে যদি পিছফালে বহুত বস্তু থাকে তেতিয়াহ'লে আমি গোটেইখিনি বস্তু দেখা নাপাম, কাৰণ ডাঙৰ হৈ যাব নহয়, আমি এটা বস্তুতে কাভাৰ হৈ যাব। সেইকাৰণে আমি ক'ম যে উত্তল দাপনে যিহেতু স্পষ্ট থিয় আৰু সৰু প্ৰতিবিম্ব গঠন কৰে, উত্তল লাপনৰ দৃষ্টিক্ষেত্ৰ বহল। তাৰ ফলত উত্তল লাপনৰ সহায়ত পিছফালৰ এটা বৃহৎ অঞ্চল দেখিবলৈ পোৱা যায়। সেইকাৰণে গাড়ী চালকজনে গাড়ীখন নিৰাপদে চলাব পাৰে। গতিকে আমি গাড়ীত কি দাপন ব্যৱহাৰ কৰিম? উত্তল দাপন ব্যৱহাৰ কৰা হয়। যে গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে কিয় উত্তল দাপন ব্যৱহাৰ কৰা হয়? যে উত্তল দাপনে স্পষ্ট থিয় আৰু সৰু প্ৰতিবিম্ব গঠন কৰে। উত্তল দাপনৰ দৃষ্টিক্ষেত্ৰ বহল। উত্তল দাপনৰ সহায়ত পিছফালৰ এটা বৃহৎ অঞ্চল দেখিবলৈ পোৱা যায়, আৰু সেইকাৰণে আমি গাড়ীত উত্তল দাপন ব্যৱহাৰ কৰোঁ। এইটো হৈছে উত্তল দাপন ব্যৱহাৰ কৰাৰ কাৰণ, গাড়ীত ব্যৱহাৰ কৰাৰ কাৰণ এইটোৱে। গতিকে আজি আমি পালোঁ যে উত্তল দাপনৰ ৰশ্মি চিত্ৰ পালোঁ, অৱতল দাপনৰ ব্যৱহাৰ পালোঁ, উত্তল দাপনৰ ব্যৱহাৰ পালোঁ। এইখিনি। ইয়াৰ পিছত আমাৰ আছে গোলকীয় দাপনৰ ক্ষেত্ৰত প্ৰতিফলন পৃষ্ঠৰ চিহ্ন প্ৰথা। অৰ্থাৎ এই প্ৰতিফলন পৃষ্ঠৰ চিহ্ন প্ৰথাখিনি আমি ভাল ধৰণে জানিব লাগিব। সেইখিনি প্ৰথা জানিলে আমি আমাৰ যিবিলাক সমাধান আছে, অংক আছে, সেইবিলাক আমি সুন্দৰকৈ কৰিব পাৰিম, আৰু সেই নিয়মটো ভাল ধৰণে জানিব লাগিব। গতিকে আজি মই সেই চিহ্ন প্ৰথাটোৰ বিষয়ে মই আজি নকওঁ। মই আজি এইখিনি কৈয়ে মই মোৰ ক্লাছটো সমাপ্ত কৰি লওঁ। তোমালোকে ভাল ধৰণে এই বস্তুখিনি আয়ত্ত কৰি ল'বা। কিবা যদি বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে মোক ফোনৰ দ্বাৰা মোক সুধিব পাৰিবা।